and welcome back to my Bindas YouTube channel. নমস্কাৰ মই Trisha পুনৰবাৰ মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু ময়ো ভালে আছোঁ। সো আজি এটা মই নতুন ভিডিঅ' আপোনালোকৰ আগবঢ়াম। সো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। একচুৱেলি মোৰ বৰজনৰ বিয়াৰ দিন ঠিক কৰিব গৈ আছোঁ লংকা, তাকে এতিয়া মই কি পিন্ধো তাকে ভাবি আছোঁ। মানে দুযোৰ কাপোৰ ওলাই থৈছোঁ, আপোনালোকক দেখাই আছোঁ। এযোৰ ওলাই থৈছোঁ আৰু এযোৰটো পাটৰ, এযোৰ মিক্স পাট হয়। কোনযোৰ পিন্ধি যাওঁ তাকে মানে ভাবি আছোঁ। যিযোৰ পিন্ধে এযোৰ পিন্ধি থাকে কাৰণে আপোনালোকক ফাইনেলি মই এইযোৰ কাপোৰে পিন্ধি ল'লোঁ। আৰু যিহেতু বিহাৰী নিয়মত মানে কি কয় এইটো পাহৰিলোঁ, মানে হিন্দীত চাগুন বুলি কয় চাগে। তো যিহেতু আজি ল'ৰা ফালৰ পৰা চাগুন লৈ যাব, তো মই মানে পূৰা একদম জোৰটোৰে পিন্ধি লৈছোঁ আৰু মই ফুল লুকছটো আপোনালোকক দেখাই আছোঁ। এয়া মোৰ পূৰা ফুল লুকছ কেনেকুৱা লাগিছে জনাব। পূৰা এইবিলাক মানে পিন্ধি লৈছোঁ আৰু এইবিলাক পূৰা পিন্ধি লৈছোঁ, কেনেকুৱা লাগিছে প্লিজ জনাব। এয়া আমাৰ চব মানুহবিলাক ৰেডি, গাড়ী এইবিলাক চব ৰেডি আৰু যিমান যায়। সেয়া আমি ফাইনেলি লংকা আহি পালোঁ। এতিয়া মানে ছোৱালী ঘৰলৈকে অকণমান দূৰ আছে আৰু এতিয়া গৈ আছোঁ। আপোনালোকেও মোৰ লগত গৈ থাকক। এতিয়া ইয়াতে চবে কিবা কিবি ডিছকাশ্যন কৰিবৰ কাৰণে ৰখিছে আৰু এখন গাড়ী আহি পোৱা নাই, সেইখন গাড়ীৰ কাৰণেও ৰখা হৈছিল। চ' এয়া কপিলী নদী হয় আৰু একদম কপিলী নদীৰ পাৰতে ছোৱালীজনীৰ ঘৰ হয় আৰু এয়া মোৰ জিজাজী হয়। চ' বহুত ধুনীয়া পৰিৱেশ হয়। এয়া দেখিছে কপিলী নদীৰ সিটো আৰু এইটো হ'ল ছোৱালীৰ ঘৰ। আৰু চবেই এতিয়া মানে বস্তু বাহানি নামোৱাত ব্যস্ত। চাগুনৰ বস্তু, ফল মূল, বুন্দিয়া ভুজিয়া, মিঠাই। এয়া আমি ফাইনেলি গৈ আছোঁ আৰু ভিতৰলৈকে। ইমান ধুনীয়া পৰিৱেশ, চবেই বহি গপচপ মাৰি আছে আৰু এইবিলাক মানুহ। এয়া মোৰ বা হয়, চবৰ মানে বেলেগ ফূৰ্তি। বিয়া চাহ পানী খাই উঠাৰ পাছত ফাইনেলি মানে নিয়মটো আৰম্ভ হৈছে আৰু এইবিলাক নিয়ম যে মই প্ৰথমবাৰ দেখিছোঁ আৰু সেইবাৰ। কিবা চাগুন আগবঢ়াই দিয়া মানে আমাৰ ফালৰ পৰা যিমান বস্তু আনিছিলে ছোৱালীজনীক ধৰাই এক প্ৰকাৰৰ অসমীয়া নিয়মৰ জোৰোণৰ মতেই হয় এইটো। তাৰপিছত এনেকৈ ধৰাই তাতে আকৌ এটা বেলেগ জেগাত থ'ব আৰু ভালো লাগিছে নিয়মটো চাই। আৰু এইটো কি জানে, এইটো হ'ল গুড় পগোৱা মেচিন। ইয়াতে কুঁহিয়াৰৰ ৰসটো ওলাই মেলাই এটা কেৰাহী আছে। সেই কেৰাহীটোত মানে বহুত ডাঙৰ কেৰাহী, মই যদি আহে কেমেৰাত দেখাম আপোনালোকক। মানে বহুত ডাঙৰ কেৰাহী, এইটোত কুঁহিয়াৰৰ ৰসটো ওলাই সেইটোত গুড়টো পকাই পেলাই গুড়েদি এইটো কেৰাহীটো, এইটো দেখিছেনে, এইটোৱে কেৰাহীটো, এইটোত গুড়টো পকায়। আৰু এয়া হ'ল ছোৱালী ঘৰৰ খেতি, ঘেঁহু খেতি, তাৰপাছতে কিবা বুটৰ দাইলৰ খেতি, মানে বহুত খেতি, কুঁহিয়াৰ খেতি, বহুত মানে প্ৰকাণ্ড খেতি। মানে চবে বহি ডেট ফিক্স কৰাত বিজি। ফাইনেলি মানে ডেটটো ফিক্স হৈছে আৰু গম পাব বিয়া এতিয়া আহি পালোঁ। ঘৰ বহুত বেছি ভাগৰ লাগিছে, ৰাতিপুৱাই গৈছিলোঁ, এতিয়া আহি পাইছোঁ 8টাই বাজিছে। তো এতিয়া মই ফ্ৰেছ হৈ লওঁ, কাপোৰ চাপোৰ সলাওঁ আৰু কি কৰোঁ চাই লওঁ। ভাতো বনাব লাগিব যিহেতু দেউতা যোৱা নাছিলে। তো কি হয়, মায়ে বনাই নে ময়ে বনাওঁতে চাই ল'ম আৰু। চ' এতিয়া বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ প্ৰত্যেকটা ভিডিঅ'ৰ লগত ন'টিফাই দিব পাৰে।